দৈৰ্ঘ্যৰে হৈছিল মুগাৰ সূতাত কলা ওলাই তুলিছিলোঁ তাৰপিছতে মই মাধৱপুৰৰ চিত্ৰ নামঘোষাবাদী মই তুলিবলৈ আৰম্ভ কৰিছিলোঁ সেইভাগে মই মুগাতে তুলিছিলোঁ কিন্তু বাণীটো তুলিবৰ কাৰণে মই এটা নিজৰ প্ৰচেষ্টাৰে মানে সূতা কৰিছিলোঁ এইটো মই নিজে এৰী সূতাটো নিজে পঢ়িছিলোঁ আৰু ৰাতি সূতা কাটি দিনত কৰিছিলোঁ কিন্তু হোৱাটো মোৰ খুব কম আছিল মই 2 বজা বজাত আৰু ৰাতিপুৱা উঠি মই কামত লাগিছিল সেই সময়ত সেইধৰণে মই প্ৰায় বছৰৰ অন্তত মই নামঘোষাবাদী তুলি শেষ কৰিলোঁ তাৰপিছতে আৰু এই নামঘোষাবাদী দৈৰ্ঘ্য প্ৰায় 200 ফুট প্ৰস্থ প্ৰায় 2 ফুট গীতা পঢ়ি আৰম্ভ কৰিছিলোঁ আৰু গীতা পঢ়ি আৰম্ভ কৰাৰ পিছতে সেই তাত মুগাৰ সূতাতে হৈছে সেউজীয়া ঘৰে আখৰখিনি তুলিছোঁ তাত সকলোৱে সেই গ্ৰন্থপাতি তুলোঁতে প্ৰায় মোৰ 17 মান সময় লাগিল আৰু তাৰ দৈৰ্ঘ্য প্ৰায় 150 ফুটতে মই শেষ কৰিব পাৰিছোঁ তাৰপিছতে মই ইংৰাজী মধ্যভাগত গীতা পুনৰ আৰম্ভ কৰিছিলোঁ আৰু সেই গীতাখিনি মোৰ প্ৰায় 3 বছৰ 1 মাহৰ অন্তত শেষ হৈছে আৰু এইখিনি প্ৰায় দৈৰ্ঘ্য 280 ফুট আৰু প্ৰস্থ 2 ফুট আৰু বৰ্তমান মই ইংৰাজী গুণমালামুখী তাঁতশালত তুলি আছোঁ এইভাগে অলপ আমাৰ সাধাৰণতে কাপোৰ বোৱাৰ পৰা অলপ বেলেগ ধৰণে তুলিছোঁ এয়া হ'ল মই দিশটো এৰি সূতা দিছোঁ বাণীটো সম্পূৰ্ণ বাঁহৰ কাঠিৰে কৰিছোঁ আৰু যিটো বাঁহৰ কাঠি বনাইছোঁ এই বাঁহৰ কাঠিটো মই নিজ হাতেৰে বনাইছোঁ আৰু এই কাঠিটো তোলোতে হৈছে কষ্ট হৈছে খুব সৰুকৈ তোলাবলগীয়া হৈছে গতিকে চকুৰে বহুত কষ্ট পায় সেইকাৰণে মই এটা কৌশল কৰিছোঁ মই চকুৰে চাই কাঠিটো তোলাওঁ পৰাপক্ষত আন্ধাৰত তোলাওঁ মই হাতৰ অনুমানত কাঠিখিনি কটাৰীখন লগাই লগাই খুচি যাওঁ আৰু হাতেৰে চুই যাওঁ আৰু তেনেধৰণে কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু এতিয়ালৈকে মই সফল হৈছোঁ বুলি নকওঁ অৱশ্যে মানুহ সফল নহয়েই তথাপি মই কিমানখিনি আগবাঢ়িব পাৰোঁ নাজানো মই এতিয়া দ্বিতীয় অধ্যায়টো গৈ আছোঁ আৰু এইখন বাঁহৰ কাঠিৰে কৰা হৈছে লগতে মই প্ৰশ্নটো বৰ ডাঙৰ ল'ব পৰা নাই এইটো কাৰণে বাঁহৰ এটা কাঠৰ ভিতৰত লৈছোঁ গতিকে বাঁহটো বৰ দীঘল পাত এটা ল'লে হয়তো বাঁহ বিচাৰি নাপাওঁ গতিকে সাধাৰণ পাত এটা লৈছোঁ 20 ইঞ্চিমান হ'ব নেকি এই ভাগৰে সম্পূৰ্ণ হোৱালৈকে প্ৰায় 280-90 ফুট দীঘল হ'ব বুলি মোৰ মনে ধাৰণা কৰা হৈছে গতিকে চেষ্টা কৰি যাম কিন্তু আজি এই মুহূৰ্তত আপোনালোকক লগ পাই মোৰ ভাল লাগিছে ভাল লগাৰ লগতে আজি সমগ্ৰ অসমৰ পৰা প্ৰতিনিধিসকল আহিছে সকলোৰে পৰা মই আপোনালোকৰ হৃদয়ৰ পৰা এক বিন্দু আশীৰ্বাদ কামনা কৰিছোঁ যাতে আপোনালোকে মোক সকলোৰে অকণমান আশীৰ্বাদ কৰক আপোনালোকৰ মাজত যাতে মই সেই গ্ৰন্থভাগি সম্পূৰ্ণ কৰি থৈ যাব পাৰোঁ আৰু ইয়াৰ লগতে মই এটা কথা আপোনালোকক আজি অৱগত কৰোঁ এই গ্ৰন্থ এইভাগি মোৰ ঘৰতে আছে এই গ্ৰন্থ এইভাগি বিভিন্ন সংগ্ৰহালয় বিচাৰিছে আনকি শংকৰদেৱ কলাক্ষেত্ৰই বিচাৰিছে কিন্তু এতিয়ালৈকে মই কোনো সংগ্ৰহালয় দিম বুলি ভবা নাই আৰু হয়তো এই গ্ৰন্থ আজি আৰু এটা কথা সঁচা মই এটা সূতা পুতিব কাৰণেও মোৰ নিজৰ যিটো আৰ্ট এটা সূতা পুতাৰ মোৰ সমস্যা নাই তথাপিও মই মনৰ মাজত সাহস কৰিছোঁ যে অসমৰ ৰাইজে মোক যেনেধৰণে মৰম কৰি আগুৰি লৈছে এই সৃষ্টিৰে যদি অসমৰ ৰাইজে যেনেকৈ সম্পদ বুলি স্বীকৃতি দিছে তেনেধৰণে মই ভাবিছোঁ এদিন অসমৰ ৰাইজে মোক সহায় কৰিব আৰু সেই সংগ্ৰহালয় ভাগি মই য'ত সৃষ্টি হৈছে ততেই বনাই থৈ যাম বুলি মই আপোনালোকৰ আগত আজি আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে অনাগত দিনত আপোনালোকৰ পৰা মই নিশ্চয় সহায় সহযোগ বিচাৰিম আপোনালোকে মোক এইখিনি কৰি যেন আপোনালোকৰ সম্পদ আজি আপোনালোকে সংৰক্ষণ কৰি থ'ব যাব বুলি মই কামনা কৰিলোঁ আৰু সদৌ শেষত আজি এই অনুষ্ঠানৰ যি হ'ল মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম এই অনুষ্ঠানভাগি যাতে যিধৰণে আয়োজন কৰিছে সেইধৰণে তাতোতকৈ বহুত বেছি গুণে ভালকৈ যাতে প্ৰভু ভগৱন্তই সকলোকে মনত সৎ চিন্তা সৎ বুদ্ধিৰ কাম দি সকলোৱে যেন সমিতিৰে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে তাৰ কাৰণে মই ভগৱানৰ ওচৰত শতবাৰ প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ আৰু নকওঁ ইয়াতে আমার প্রথম আজি কার্যসূচী বন্দে বন্দমান করা সম্মানীয় অসম
আজি আমাৰ এই অনুষ্ঠানত পতাকা উত্তোলক সন্মানীয় সদৌ গাঁও প্ৰধান সংস্থাৰ শ্ৰীযুত দম্পতি নেহৰুজী আমাৰ মাজত উপস্থিত আছেহি। তো তেখেতক পতাকা উত্তোলন কৰাৰ আগতে আমাৰ সদৌ গাঁও প্ৰধান সংস্থাৰ সন্মানীয় সাধাৰণ সম্পাদক মোৰান হাজৰিকাদেৱক সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। সদৌ অসম গাঁও প্ৰধান সংস্থা জিন্দাবাদ। সদৌ গাঁও প্ৰধান সংস্থা জিন্দাবাদ। সদৌ অসম গাঁও প্ৰধান সংস্থা জিন্দাবাদ। মৰাণ ৰাজচক্ৰ গাঁও প্ৰধান সংস্থাৰ সহযোগত মৰাণ ৰাজচক্ৰ ইলৈ বজাৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত সদৌ অসম গাঁও প্ৰধান সন্থাৰ 39 সংখ্যক অধিৱেশনৰ দুদিনীয়া কাৰ্যসূচী আজি পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থকা অসমৰ বিভিন্ন জিলা মহকুমা চক্ৰৰ পৰা অহা সভাপতি সম্পাদক আৰু চৰকাৰ গাঁও প্ৰধানসকলক আমাৰ এই স্বেচ্ছাচাৰে সকলোকে সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনিৰ দেশ, এনেখন শুৱলা, এনেখন শুৱলা, এনেখন মৰমৰ দেশ, ও মোৰ ঠাই, ও মোৰ সুসমীয়াই, চাই লওঁ এবাৰ মুখনি তোমাৰ, এবাৰ মোৰ পলুৱাই, ও মোৰ কুমাৰ, ও মোৰ অসমীয়াই, বিচাৰি ৰংটো নোপোৱা কৰিলে বা। ধন্যবাদ। আমাৰ